Hey guys, assalamu alaikum. Welcome back to my YouTube channel. Guys, আশা কৰি আছো নিশ্চয় সকলো ভালে আছে। Guys, আজি আমি গৈ আছো বেংগালুৰু প্লেছত, মানে বেংগালুৰুৰ এখন বহুত ডাঙৰ ঐতিহাসিক ঠাই বা এখন প্লেস। একচুয়ালি এখন মানে টুরিস্ট প্লেস। সো আজি আমি গৈ পিনে এক্সপ্লোর কৰিম। বহুত ধুনীয়া গাইজ ঠাইখন, বহুত ধুনীয়া আৰু মিউজিয়ামৰ নিচিনা মানে আছে ভিতৰত। বহুত মানে পুৰণা বস্তু আছে, প্লাস মানে প্ৰিন্টিং আছে। আৰু গাইজ আজি আমাৰ লগত গৈ আছে আব্দুল্লাহ ভাই। নিশ্চয় সকলোৱে চিনা পাইছে, মোৰ বহুত কেইটা ব্লগত আহিছে। তেওঁ মানে বেংগালুৰু আহিছে, নিশ্চয় সকলোৱে গম পাইছে। সো মানে তেওঁৰ লগত আজি মই গৈ আছোঁ আৰু এতিয়া বহুত লেট হৈ গৈছে অলৰেডি। তো এতিয়া আমি ঘৰৰ পৰা ওলাওঁ, মই উবেৰ বুক কৰি আছোঁ। তেওঁ মানে ৰাতিপুৱাৰ পৰা মোক কল কৰি আছে, বিকজ মই তেওঁক আগত কৈছিলোঁ যেন তুমি ফটাফট ওলাবা, আৰু এতিয়া মই নিজে লেট কৰিছোঁ। সকলোৱে জানে মই কিমান লেট কৰোঁ। হোৱাট এভাৰ গাইজ, এতিয়া বলক আমি গৈ পিনে বেংগলোৰ প্লেচখন এক্সপ্ল'ৰ কৰোঁ। বহুত ধুনীয়া ঠাই একচুৱেলি গাইজ। মই ফাৰ্ষ্ট টাইমৰ বাবে গৈ আছোঁ, তাত গৈ পিনে পূৰা দেখিম। আৰু এতিয়া বেছি কথা নাপাতি আমি বলক বেংগলোৰ প্লেচত যাওঁ। লেটছ গো গাইজ। কাৱাছাকি গাড়ী আহি আছে বহুত দূৰত, প্ৰায় 2.5 কিলোমিটাৰ দূৰত বৰ্তমান আহি আছে। আহিব দিয়ক। তো অলৰেডি গাইজ বৰ্তমান আমি আহি গৈছোঁ, মানে গাড়ী আহি গৈছে আৰু মই এতিয়া গৈ আছোঁ বেংগালুৰু প্লেচত। আৰু এইফালে আব্দুল্লাহ ভাই আহি আছে। আৰু এতিয়া ভাবিছোঁ অলপ টোপনি যাওঁ নেকি। বহুত সময়, প্ৰায় 1 ঘণ্টা সময় লাগিব। বেংগালুৰুত ফুল ট্ৰাফিক, আপোনালোক সকলোৱে জানে নিশ্চয়। আৰু এতিয়া আৰু এটা বস্তু, আপোনালোকে ভাবিব ধনী হৈ গ'ল নেকি বেংগলোৰ গৈ পিনে। তেনেকুৱা নহয় একচুৱেলি গাইজ। অৰ্ডাৰ প্ৰাইচ আৰু বেছি মানে কেবত গৈ। চ' কেব বুক কৰিছোঁ আৰু ছিংগল গৈ আছোঁ এতিয়া। আৰু আব্দুল্লাহ ভাই মানে এইফালে ৰেপিডো বুক কৰি পিনে তেওঁ ডাইৰেক্ট আহিব বেংগালুৰু প্লেচত। তাৰপাছত আমি এক্সপ্ল'ৰ কৰিম। গাইজ বৰ্তমান মানে আব্দুল্লাহ ভাইও আহি গৈছে। তেওঁ অলপ মানে ওচৰত আছিল, তো তেওঁকো পিক আপ কৰি লৈছোঁ। আৰু এতিয়া আমি গৈ আছোঁ বেংগলোৰ প্লেচত, অলপ আগত মানে। গাইজ ফাইনেলি আমি আহি গৈছোঁ বেংগলোৰ প্লেচ। আৰু এইফালে আব্দুল্লাহ ভাই পে'মেণ্ট কৰি আছে, মোৰ হাতত মানে চেঞ্জ নাই। থেংক ইউ ছাৰ। আমি ফটো মাৰিম, বাট আংকল এজন আছে ইয়াত চিকিউৰিটি গাৰ্ড, তেওঁ কৈছে 700 ফাইন লাগি যাব। চ' আমি এতিয়া ফটো মাৰা নাই। আৰু ইমান ঠাণ্ডা ঠাইখন এবাৰ চাওক, যে গছবোৰ চাওক কিমান ধুনীয়া। আৰু এই সন্মুখত দেখি আছে আপোনালোকে বেংগালুৰু প্লেচ। আৰু এইফালে ফ্ৰুটৰ দোকান দেখি আছোঁ, কিবা মানে মিক্স ফ্ৰুট। চ' বৰ্তমান খাই লওঁ আমি। গাইজ আমি আহি গৈছোঁ বৰ্তমান। अंकल कितना करके? हाँ 2 दीजिए। फाइनली आफ्टर ए लॉन्ग टाइम, माने फर्स्ट टाइम आई माने बहुत माने प्लान बनाई भी नहीं। साल बाद रैपिडो हमको पहुंचाया, बहुत टाइम पाছত আহিছোঁ। आई मीन लेट হৈছে কি কৈ আছোঁ মই নিজে গম। গাইজ ফাইনেলি আমি গৈ আছোঁ টিকেট কাটিবলৈ। গাইজ ফাইনেলি আমি টিকেট লৈ লৈছোঁ আৰু আমাৰ হাতত একোখন ষ্টিকাৰ লগাই দিছে। देखो हमारा फाइनली व्यू पॉइंट टू। एक ज़माने में ये हमारा घर हुआ था। अरे भाई हम बेच दिए कितने में? 100 करोड़ में हम बेच। আমি আহি গৈছোঁ আৰু দেখিছোঁ বেংগালুৰু প্লেচখন। কেনেকুৱা লাগিছে আব্দুল্লাহ ভাই? ये मेरा ही है भाई, ये क्योंकि मैं ये बेच दिया और ये मैं भी किसी के लिए ये बनाया था। কৈ আছে ফৰেনাৰ কেইটাক বেকগ্ৰাউণ্ডত লৈ পিনে ফটো মাৰিছোঁ। এতিয়া ভিতৰত যাওঁ। একচুৱেলি ভিতৰত কেমেৰা এলাও নহয়, চ' ভিতৰত আমি দেখাব নোৱাৰিম। তথাপি যিমান
वीडियो कर रहे हैं सिर्फ आप ही के लिए। অলৰেডি গাইজ বৰ্তমান আমি ওলাই আহিছোঁ বেংগালুৰু প্লেচৰ পৰা। ভিতৰত মানে অকল এণ্টিক পিচ, ৰাজা মহাৰাজাসকলৰ দিনৰ চেয়াৰ, পেইণ্টিং, বেছিভাগ পেইণ্টিং মানে বহুত দামী দামী পেইণ্টিং ভিতৰত। তো ফাইনেলি আমি ওলাই আহিছোঁ, নিশ্চয় সকলোৱে দেখা পাইছে। অলপ অলপ ক্লিপ উঠাইছোঁ, ভাল মানে যিকেইটা বস্তু আছে মেইন এণ্টিক পিচকেইটা, এইখিনি মই মানে ভিডিঅ' তোলা নাই বিকজ মানে ইয়াত ভিডিঅ' কেমেৰা এলাউ নহয়। চ' অলপ অলপ জাষ্ট মানে তুলিছোঁ। আৰু দেখি আছে বেংগালুৰু প্লেচখন আমি বহুত প্লান কৰি পিনে আহিছোঁ ইয়াত। আৰু মানে ভিতৰত এনেকুৱা ফিলিং হয় মানে ৰাজা মহাৰাজাসকলৰ ঘৰত মানে পূৰা ৰাজমহল, আৰু বহুত ভাল লাগিছে। चुपके चुपके 2-3 क्लिप ले लिए हमने, वो आप देख चुके होंगे। গাইজ এইফালে হ'ল গাৰ্ডেন, নিশ্চয় দেখি আছে কিমান ধুনীয়া। বেছি মজা লাগিব আবেলি সময়ত ইয়াত। আমি গাৰ্ডেনত আহি গৈছোঁ। নাইচ গাইজ, এতিয়া আমি মানে যোৱাৰ ৰাস্তাত বহুত সময় দেখিছোঁ, ভিতৰত পূৰা এক্সপ্ল'ৰ কৰিছোঁ, বাট মানে ভিডিঅ'টো কৰিব পৰা নাই, আপোনালোকে নিশ্চয় দেখিছে। আৰু এইফালে এতিয়া ওলাই যাম। বেংগলোৰ প্লেচ দেখি আছে আকৌ এবাৰ, ঠাইখন ধুনীয়া। আৰু মই পাৰ্চনেল ৰিভিউ দিয়া আছোঁ, মানে 240 ঠিকে আছে। মানে ভিতৰত যিকেইটা বস্তু আছে ইমান ধুনীয়া ধুনীয়া, মানে পুৰণা আমলৰ বা পুৰণা ৰাজকীয় যিকেইটা বস্তু আছে, ফেণ্টাষ্টিক বস্তু মানে 240 वर्थ इट। ऐसी जगह सिर्फ कपल के लिए बने हैं। हम Single लोगों के तो लिए। बोर हो जाते हैं, हम बोर हो जाते हैं। कपल को लेके, गर्लफ्रेंड लेके आओ, मौज करो, गप्पे मारो, सही है। तो यहाँ से फॉरेनर मत बोलो, मत लो हिम्मत। हेलो, মিশন সাকসেসফুল। অলৰাইট গাইজ, বৰ্তমান আমি ওলাই আহি গৈছোঁ বেংগালুৰু প্লেচৰ পৰা। আৰু নিশ্চয় সকলোৱে দেখা পাইছে বেংগালুৰু প্লেচখন। আৰু কেনেকুৱা লাগিছে আপোনাৰ? शुक्रिया इधर तक देखने के लिए, बहुत बहुत। बेचारा बहुत मेहनत से आप लोगों के लिए ब्लॉग बना रहा है। কেনেকুৱা লাগিছে আপোনাৰ? अच्छा लगा, बहुत कुछ देखने को मिला। এণ্টিক পিচ একচুৱেলি। তো গাইজ, আশা কৰোঁ নিশ্চয় সকলোৱে ব্লগটো এনজয় কৰিছে। আৰু আজিলৈ ইয়াতে থাকক, ভালে থাকিব, সুস্থ থাকিব। আল্লাহ হাফিজ।